স্বাগতম বন্ধু বান্ধৱীসকল। আজি মই এই ভিডিঅ'ত কি আলোচনা কৰিবলৈ বিচাৰিছোঁ আপোনালোকে থাম্বনেইল দেখি পেলাই গম পাইছে, গতিকে দেৰি নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথম প্ৰশ্নটো হ'ল, বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হ'ল ক্ষুদ্ৰ ভাইৰাছ। প্ৰশ্নটো হ'ল, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? উত্তৰটো হ'ল, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ প্ৰবন্ধটো লেখকৰ বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে। নম্বৰ প্ৰশ্নটো হ'ল, যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে? উত্তৰটো হ'ল, যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি। 4 নম্বৰ প্ৰশ্নটো হ'ল, মানৱ সমাজলৈ বিজ্ঞানৰ গুৰুত্বপূৰ্ণ অৱদান কি কি? মানৱ সমাজলৈ বিজ্ঞানৰ গুৰুত্বপূৰ্ণ অৱদান হ'ল বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। 5 নম্বৰ প্ৰশ্নটো হ'ল, বিশুদ্ধ খোৱা পানীৰ অভাৱত হোৱা দুটা বেমাৰৰ নাম লিখা। বিশুদ্ধ খোৱা পানীৰ অভাৱত হোৱা দুটা বেমাৰৰ নাম হ'ল, প্ৰথমটো হ'ল ডায়েৰিয়া, দ্বিতীয়টো হ'ল মেলেৰিয়া। 6 নম্বৰ প্ৰশ্নটো হ'ল, বিজ্ঞানীৰ প্ৰধান কাম কি? উত্তৰটো হ'ল, বিজ্ঞানীৰ প্ৰধান কাম হ'ল পৰ্যবেক্ষণ কৰা, জোখ মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম ফহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা। 7 নম্বৰ প্ৰশ্নটো হ'ল, বৈজ্ঞানিক মানসিকতা মানে কি বুজাই লিখা। উত্তৰটো হ'ল, চমুকৈ ক'বলৈ হ'লে মানুহৰ চিন্তা আৰু কাম-কাজত বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগ কৰিব পৰাৰ সামৰ্থ্যই হ'ল বৈজ্ঞানিক মানসিকতা। এই বৈজ্ঞানিক মানসিকতা বিষয়টো প্ৰথমবাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহৰুৱে 1946 চনত তেওঁৰ ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থত উল্লেখ কৰিছিল। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ ঠিক পাছতে প্ৰধানমন্ত্ৰী নেহৰুৱে বিজ্ঞান প্ৰযুক্তিৰ সুপ্ৰয়োগেৰে দেশখন প্ৰগতিৰ পথত আগবঢ়াই নিবলৈ যে জনসাধাৰণৰ এটা অন্ধবিশ্বাস আৰু অন্ধ সংস্কাৰ সেই কথাত গুৰুত্ব আৰোপ কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ বহু বছৰৰ পাছত আমাৰ দেশ বৈজ্ঞানিক শিক্ষা আৰু গৱেষণা, মহাকাশ বিজ্ঞান, পাৰমাণৱিক শক্তি আহৰণ, কৃষি, স্বাস্থ্য আদি বিভিন্ন ক্ষেত্ৰত আশানুৰূপ নহ'লেও ভালেখিনি আগবাঢ়িল। মানুহ বিজ্ঞান শিক্ষাত আগবাঢ়িল। প্ৰযুক্তি বিজ্ঞানক মানুহে জীৱন নিৰ্বাহৰ লগৰীয়া কৰিবলৈ শিকিলে, কিন্তু সৰহভাগ মানুহৰে বৈজ্ঞানিক সজাগতা আৰু মনস্কতা গঢ়লৈ উঠা নাই। দেশৰ সৰহখিনি মানুহে অন্ধবিশ্বাস, অন্ধ সংস্কাৰ তথা কুসংস্কাৰ, ধৰ্মান্ধতা আদিৰ পৰা এতিয়াও মুক্ত হ'ব পৰা নাই। সমাজত আজিও ডাইনী হত্যা, ধৰ্মৰ নামত নৰবলি আৰু প্ৰাণী হত্যা, ভ্ৰান্ত ধাৰণাৰ বাবে ঘৰ, কেঁকু সাপ আদি প্ৰাণীৰ হত্যা, কন্যা শিশু হত্যা, বেজালি আৰু মন্ত্ৰ জৰা ফুকা, ধৰ্মৰ অছিলা লৈ ভাবা, ভিৰ ভাবা, গডমেন আদিৰ জনপ্ৰবঞ্চনা আৰু ব্যৱসায় দুৰ্নীতি, ভাগ্য গণনা আদি এইবোৰ কৰি কুকৰ্ম কাণ্ড চলি থকাটোৱে বৈজ্ঞানিক মানসিকতাৰ প্ৰতি চৰম প্ৰত্যাহ্বান সূচায়। 1976 চনত ভাৰতবৰ্ষই বিশ্বত প্ৰথমবাৰৰ বাবে নিজৰ সংবিধানত সমাজৰ সকলো শ্ৰেণীৰ লোকৰে বৈজ্ঞানিক মানসিকতা থকাটো জনসাধাৰণৰ এটা মৌলিক অধিকাৰ বুলি অন্তৰ্ভুক্ত কৰিছে। তথাপিও এই সংবিধান প্ৰদত্ত অধিকাৰ সাব্যস্ত কৰি অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ এইখন দেশতে নৰেন্দ্ৰ দাভোলকাৰৰ দৰে যুক্তিবাদী লেখকেও আততায়ীৰ হাতত প্ৰাণ হেৰুৱাব লগা হয়। বৰ্তমান আমাৰ সংস্কৃতি যে বিজ্ঞান নিৰ্ভৰশীল হৈছে, অকল সেয়া নহয়, আমি বৈজ্ঞানিক সংস্কৃতিৰ মাজতেই বাস কৰিছোঁ। প্ৰযুক্তি বিজ্ঞানে দান কৰা সমস্ত সম্ভাৰ আমি বিনাদ্বিধাই আমাৰ মনোৰঞ্জন, সুখ স্বাচ্ছন্দ্য আৰু অৰ্থনৈতিক উন্নতিৰ বাবে ব্যৱহাৰ কৰা স্বত্বেও আমাৰ সমাজত বৈজ্ঞানিক মানসিকতাৰ অভাৱ আৰু কুসংস্কাৰ, অন্ধবিশ্বাসৰ প্ৰভাৱ এতিয়াও বিৰাজমান। বিজ্ঞান শিক্ষাৰে শিক্ষিত ব্যক্তি
আৰু স্বয়ং বিজ্ঞানীও অন্ধবিশ্বাসৰ পৰা মুক্ত নহয়। সেইকাৰণেই ডাক্তৰ, ইঞ্জিনিয়াৰ, বিজ্ঞানৰ শিক্ষকেও গণেশৰ মূৰ্তিক গাখীৰ খুৱায়। কেতিয়াবা নিঃসন্তান ডাক্তৰেও সন্তান লাভৰ আশাৰে বেজালি আৰু বন দৰৱৰ সহায় লোৱা দেখা যায়। ৮ নম্বৰ প্ৰশ্নটো হ'ল পদাৰ্থ কণা ত্বৰক কি? উত্তৰটো হ'ল পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বঢ়াই দিয়া যন্ত্ৰ বিশেষক পদাৰ্থ কণা ত্বৰক বোলা হয়। নম্বৰ প্ৰশ্নটো হ'ল উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কি ৰাগত ভন্দা? হ'ল উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কৌ ৰাগত ভন্দা আছে। ১০ নম্বৰ প্ৰশ্নটো হ'ল বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ ৰাগিণীযুক্ত গীতসমূহক বৰগীত বুলি কোৱা হয়। বৰগীতত বেদ উপনিষদৰ মৰ্মাৰ্থ, বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তৰ মনৰ আকুল প্ৰাৰ্থনা সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হৈছে। বৰগীতৰ বিষয়বস্তুক ৬টা ভাগত ভগাব পাৰি। সেইবোৰ হ'ল প্ৰথমটো হ'ল লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, সুৰ আৰু চাতুৰী।